Hi guys, welcome and welcome back to my YouTube channel. Actually, more খুব দাঁতৰ বিষ হৈ আছে, so it's not a good day for me. অলপ ওলাই যাওঁ, ফাৰ্ষ্ট ফাৰ্মাচীত যাম, ডক্টৰক দেখাম কি কয় দাঁতটো, তাৰপিছত অকণমান মোৰ পাণবজাৰ যাব লগা কাম আছে, তাৰপিছত বলক গৈ থাকোঁ এতিয়া। বেছি কথা ক'ব নোৱাৰোঁ মই, ইফালে লৰাবই পৰা নাই ইমান দাঁতৰ বিষ। মানে মই একচুৱেলি ফেঞ্চিটো যাম, তো ফেঞ্চিৰ পৰা চাগে পাণবজাৰ যাম, নট ডিচাইডেড য়েট, বাট ফাৰ্ষ্ট মোৰ দাঁতৰ ব্যৱস্থাটো কৰি লওঁ। ফাৰ্মাচীত এটা পেইন কিলাৰ খাই লওঁ, বহুত দিনৰ মূৰত ওলাইছোঁ এনেকৈ। চ' ইউ কেন চে ডে আউট উইথ প্ৰিয়ংকা। চ' বলক, মই হাঁহিবও নোৱাৰোঁ মানে, খোজকাঢ়ি গৈ আছোঁ এতিয়া। বাছত উঠিম, নহয় তাৰ আগত ফাৰ্মাচীত যাম, পেইন কিলাৰ এটা ল'ম, তাৰপিছত বাছত উঠিম। চ' বলক চাই থাকিব ভিডিঅ'টো। দাঁতৰ বিষৰ পেইন কিলাৰ আছে। দাঁতৰ বিষখিনি একচুৱেলি মোৰ দাঁতৰ নহয়, অলপ চইলেণ্ট হৈছে নেকি, তো মোৰ কথা ক'ব পৰা নাই, লৰাব পৰা নাই মানে, মুখখন ফুলি আহিছে তলৰে বস্তুটো। ইমিডিয়েট কিবা এটা দিয়া। ৰোডটো ক্ৰছ কৰি লৈ বাছৰ পৰা নামিলোঁ। চাওঁ ফেঞ্চিত মোৰ দুটামান বস্তু ল'বলগীয়া আছে, লওঁ, লাইক আপোনালোকক দেখাই কেনেকুৱা দাঁতৰ বিষ উঠিছে। মই ইচ্ছা কৰিও হাঁহিব পৰা নাই মানে, ইমান দাঁতৰ বিষ উঠিছে। আই হোপ পেইন কিলাৰ আৰু এণ্টিবায়'টিকটোকে কাম দিব। কালিৰ পৰা মোৰ জিনা হাৰাম হৈ গৈছে মানে। $2,000 years later. হৈছে ন, হৈছে ন, মেগীটো আছিলে। হা হা, গাইজ মই একো ভিডিঅ' কৰিব নোৱাৰিলোঁ, মোৰ ইমান বিষাইছে মানে মুখখন, দাঁতটো। তো যেনেকৈ গৈছিলোঁ তেনেকৈ আহিলোঁ, কিবা কিবি অকণমান ল'লোঁ। কিবা কিবি অলপ ল'লোঁ আৰু বাছ আহি আছোঁ এতিয়া, ৰুমত গৈ লগ পাইছোঁ। চ' গাইজ মই আহি পালোঁ অলপ আগতে, অলপমান দাঁতৰ বিষটো ভাল পাইছোঁ। ভাবিছিলোঁ ভিডিঅ' বনাম ভালকৈ, একদম এক্সক্লুচিভলি দেখাম চব বস্তু, কিন্তু নোৱাৰিলোঁ। একচুৱেলি মোৰ ইমান বেছি দাঁতটো বিষালে নহয়, মই একো দেখাবই নোৱাৰিলোঁ ফেঞ্চিত গৈ পেলাই। তাৰপিছত একো খোৱাও নহ'ল, মেগীটো পেকিং কৰি লৈ আনিলোঁ, অলপ মছলা মেগী, কাৰণ মই চুবাব নোৱাৰোঁ, বহুত বিষাই আছে। এতিয়া অকণমান ভাল পালোঁ, তো মেগীটো আনিলোঁ। তো মেগীটো খাই আপোনালোকৰ লগত অলপ কথা পাতোঁ। চ' ফাৰ্ষ্ট অফ অল কথাটো হ'ল, মোৰ অলপ ভিডিঅ' দিয়াত দেৰি হৈ আছে, কাৰণ অলপমান মোৰ পাৰ্চনেল প্ৰব্লেম, মানে অলপ ভাল নহয়, মন চন ভাল নহয়, সেইকাৰণে ভিডিঅ' বনাবও মন যোৱা নাই। বাট মই ট্ৰাই কৰিছোঁ এতিয়াৰ পৰা অলপ দি থাকিবলৈ, মানে মাজে মাজে দি থাকিম ভিডিঅ'বোৰ, নহ'লে কনচিষ্টেঞ্চিটো হেৰাই গ'লে বেয়া হয়, যিহেতু মোৰ নতুন চেনেল। আৰু ইমান বিষ,
আৰু কথাটো হ'ল নতুন চেনেল যদিও আপোনালোকে বহুত মৰম দিছে মোৰ চেনেলটোত মানে অতি শীঘ্ৰে 1500 হ'ব 1500ৰ পিছত 2000 হ'ব আৰু লাহে লাহে হয়তো মোৰ চেনেলটো মনিটাইজ হ'ব আৰু মনিটাইজ হোৱাৰ পিছত মোৰ কেৰিয়াৰটোতো চেঞ্জ হ'ব প্লাছ অলপ ইনকাম চ'ৰ্চটো বাঢ়িব আৰু আপোনালোকক ভাল ভাল ভিডিঅ' দেখাব পাৰিম যিহেতু ইউটিউবৰ পৰা মই এতিয়ালৈকে একো পোৱা নাই আৰু যেতিয়া পোৱা হ'ম যেতিয়া ইনভেষ্ট কৰিব পাৰিম তো আপোনালোকক ভাল ট্ৰেভেল ভ্লগ হওক ফুড ভ্লগ হওক ভাল ভাল দেখাব ট্ৰাই কৰিম আপোনালোকৰ এই মৰমবোৰ সদায় দি যাব আৰু আপোনালোকে মোক ইনষ্টাগ্ৰামতো চাব পাৰে এজ লহকৰ প্ৰিয়ংকা বুলি আছে মোৰ আইডিটো চ' সেয়াই আৰু আপোনালোকে ভিডিঅ'বোৰত মৰম দি যাব আৰু এইটো ভিডিঅ' শ্বৰ্ট হ'ল বাৰু বাট চাব আৰু চ' এইখিনিয়ে ক'ব লগা আছিলে গাইজ মই আহিছিলোঁ হিমাক্ষী তাতে লাঞ্চৰ টাইমত লাঞ্চ কৰিবৰ কাৰণে হাই গাইজ আমাৰ লাঞ্চ টাইম মিছ কৰি আছোঁ আমাৰ এইটো লাঞ্চো হোৱা নাই ডিনাৰো হোৱা নাই একো হোৱা নাই কেইটা বজাত খালোঁ 4:30 তো আপোনালোকে জনাওক এইটো লাঞ্চ হৈছে নে ডিনাৰ হৈছে নে কি হৈছে কি কয় এইটো আৰু তোক চবে ভাল লগা বুলি কৈ আছে থেংক ইউ আৰু আপোনালোকে ভিডিঅ'টো চাব মই কিবা কিবি মিক্স কৰি পেলাই দিম সেইদিনা ফেঞ্চিত গৈছিলোঁ সেইটো ভিডিঅ' দিছোঁ একেলগে চ' ভিডিঅ'টো চাই কেনে পেলাই আপোনালোকে জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু আপোনালোকে আগৰ ভিডিঅ'বোৰত মৰম দিছে তাৰ কাৰণে বহুত বহুত বেছি ধন্যবাদ আৰু আগলৈ মৰম দি থাকিব আৰু 2K হোৱাত মোক হেল্প কৰক আৰু অলপমান জল্দি জল্দি ছাবস্ক্ৰাইব কৰি দিয়ক চ' আজি লাগিছোঁ বাই বাই